হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি ৰাতিপুৱাই ঠাইলৈ যাবলৈ বুলি সাজু হৈছোঁ। এয়া কষ্টমণি গগৈ ক'ব কিবা এষাৰ। ক'লৈ যাব আপুনি? আৰু কি আছে আজি? আজি পেলনি গগৈ হেৰি আছে বাৰ্ষিক জন্মবাৰ্ষিকী আছে। হয় নেকি? আৰু লগতে এইজন আমাৰ টপা বহি আছে ইয়াত। টপাই ক'ব কিবা এষাৰ ৰাতিপুৱাই চাহ খাই ব্যস্ত। গুড মৰ্ণিং। এয়া লাল চাহৰ লগত ভুজিয়া। এবাটি ভুজিয়া খাই শেষ কৰিলে এতিয়ালৈকে। আৰু তেওঁৱে অনলি বাকী আছেগৈ। গা চা ধোৱা নাই, ৰেডি হোৱা নাই। আমি চব ৰেডি, গা ধুই বাকী আৰু ওলাবলৈ আছে। আমি গৈ আছোঁ আজি ঢেকীয়াখোৱা বৰ নামঘৰ, যিহেতু 1 ভাদ। আৰু লগতে আজি মোৰ কাৰণেও স্পেচিয়েল ডে' এটা। আৰু আমাৰ নতুন গাড়ীখনৰ কাৰণেও আমি আজি তাত এখন শৰাই দিমগৈ বুলি যাবলৈ লৈছোঁ। তো আপোনালোকে চাই থাকক আজি আমাৰ দিনটো। আমি চব ৰেডি এতিয়া যাবলৈ, কিন্তু সিহঁতি এতিয়াও আড্ডা দিয়াত ব্যস্ত বৰ্তমান। মোবাইল ফোন ৰেডি চব। আমি ৰেডি ইয়াত। মা আহি আছোঁ। আমি আজি গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰ। আপোনালোকক দেখাওঁ নামঘৰ দৃশ্য, নামঘৰ পৰিৱেশ। নাই হোৱা চব ঘামি ঘামি অৱস্থা বেয়া। আমাৰ ৰাস্তাতে এইবোৰ হৈ আছে অৱস্থা, নিৰ্মীয়মান অৱস্থা ৰাস্তা গতি আৰম্ভ হৈছে সেইখন ৰাস্তা। আৰু প্ৰায় 3 কিলোমিটাৰ আছে, তাৰ পাছতে আমি পাই যামগৈ। আমি বৰ্তমান গৈ আছোঁ গাঁৱৰ মাজে মাজে। ইমান ধুনীয়া হৈ আছে এইবোৰ, গোটেই সেউজীয়া। আমাৰ ফালে ৰুবই পৰা সেউজীয়া হ'লেই ভালে ধুনীয়া হৈছে পুৰা। জোৰ নাপায় আমাৰ বহু পথাৰ লগত ভাদ মাহত ৰুইও ধান বেছিহে পাব। উজনি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ইয়াত। কিন্তু 1 তাৰিখে অলপ কম হয়, বাকী দিনবোৰততো আপোনালোকে সোমাবলৈ জেগা নাপাব ইয়াত। গাড়ীত জেগাৰ অভাৱ নাই ইয়াত। এতিয়া চব লৈ গৈছে, খেতি কৰি আছে, শেষ পোৱা নাই। ল'ব এখনমান।
আহিছিলি লাষ্ট মই পাহৰিলোঁ দিন হ'ল আহিছে দেখা নাই আহা মই বেকাৰে হানি এতিয়া চুলি তুলি হৈ বুঢ়া হ'লিগে এইফালেদি যাম আমি হেৰি কৰি ধৰি দিওঁ নেকি বৰ দূৰ হৈ গৈছে মা ক'লৈ গ'ল শৰাই কাৰণে ইয়াত দিবহি লাগিব ইয়াতে দিব লাগিব শৰাই চাকি জ্বলাবলৈ তালৈ যাব লাগিব জমা দিব লাগিব নেকি অঁ অঁ কেতিয়া আহিছিলে নাই লাষ্ট আপুনি কেতিয়া আহিছিলে এনেকুৱা লাগিছে আপুনি কি খাইছে এতিয়া বৰ্তমান মই এতিয়া লাল চাহ খাই আছোঁ দোকানখনে মোলৈ আহিছে আজি 1 তাৰিখ বুলি 1 তাৰিখ বুলি মনটো কেনেকুৱা লাগিছে পবিত্ৰ লাগিছে পবিত্ৰ লাগিছে বহুত ভাল লাগিছে সুন্দৰ পৰিৱেশ এতিয়া সুন্দৰ পৰিৱেশ ঠাণ্ডা ঠাণ্ডা এইবিলাক বহুত পুৰণা গছ মানে একদম 100 বছৰ চাগে পাৰ হৈ গ'ল শিলিখা লাগি আছে শিলিখা গছ এইবোৰ শিলিখা ফুল ফুলিছে লাগিছে শিলিখা গছৰ গুৰি কিমান ডাঙৰ আছে গছজোপা সেইটোৱে প্ৰমাণ কিমান বছৰ পুৰণি এইজোপা আম গছ क्या हुआ খাবলৈ যাওঁ নেকি সেইকাৰণে তেতিয়াই গম পাব আপোনালোকে ৰাইট কি খাইছে আপুনি সেয়া পৰঠা
আমি এতিয়া বৰনামঘৰৰ পৰা উভতিছোঁ কি ভাবি আৰু তেতিয়া এতিয়া যাম বকুল বনৰ কবি ঘৰলৈ আনন্দ চন্দ্ৰ বৰুৱাৰ ভতিজাকৰ ঘৰ তেওঁক আমি সকলোৱে বকুল বনৰ কবি বুলি জানো সকলোৱে আমি হয়তো তেওঁৰ কবিতা পঢ়িছোঁৱেই এতিয়া আমি গৈ আছোঁ মইনাপৰীয়া নামঘৰলৈ ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই আহিলোঁ ইয়াৰ পৰা আধা কিলোমিটাৰমান আহিলে আচলতে হাইৱে মানে মইনাপৰীয়া নামঘৰলৈ যোৱা ৰাস্তাটো পাইহি তাৰ পৰা আৰু অলপ যাব লাগিব 2 কিলোমিটাৰমান প্ৰায় সোমাব লাগিব হাইৱেৰ পৰা দেখাই আছে গামোচা লৈ ল বাইদেউ গামোচাবোৰ লৈ ল হা গোটেই অঁ ইয়াত কিন্তু থৈ যাব লাগিব আমি আহি এতিয়া পালোহি আউনীআটী সত্ৰ কলীয়াপানী কৃষ্ণ কৃষ্ণ এয়া আমাৰ মাজুলী যি আউনীআটী সত্ৰ আছে তাৰে এটা শাখা সত্ৰ গৰুৰৰ মুখাই আছে গৰুৰ মুখা নহয় এখন কিবা হেৰি বেলেগ বেলেগ মুখা আছে বেছিভাগ গৰুৰৰ মুখাই আছে গৰুৰ মুখা পাই গ'লো আৰু ফ্ৰেছ হৈ চবেই এতিয়া চাহ কৈ দিয়া দিনটো কি কামত ব্যস্ত হৈ আছা তোমালোক এতিয়া আমি দোকানখন নামঘৰৰ পৰা আহিলোঁ আহি এতিয়া বন্ধুবৰৰ লগত গৈছোঁ একাপ লাল চাহ দিলোঁ এতিয়া অলপ অৱসৰ লাগিছে গাটো এতিয়া বহি আকৌ মেডিকেল কৰিছোঁ ভাল লাগিছে মোবাইলত ফটো এডিট কৰাত লাগিছে এতিয়া মোবাইলত ফটো চুলি লগোৱাত লাগিছে গতিকে বাৰ্থডে পাৰ্টি আছে আপোনালোক আহিব লাগে চিকেন কাৰী বনিব মাছ অলৰেডি হৈ গ'ল আৰু ভাত দালি সেয়া আৰু বাৰ্থডে স্পেচিয়েল নে কি কোৱা বাৰ্থডে স্পেচিয়েল এয়াই নেকি ভিডিঅ'টি এনেকৈ শেষ কৰিব লগা হ'ল ভিডিঅ'টি শেষত মই দিনটোৰ কেইখনমান ভাল লগা ফটো এড কৰি দিছোঁ আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ
ভিডিঅ'টি এনেকৈ শেষ কৰিব লগা হ'ল। ভিডিঅ'টি শেষত মই দিনটোৰ কেইখনমান ভাল লগা ফটো এড কৰি দিছোঁ আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।